ভিডিঅ'টো ফেচিয়েল কিট এটাৰ পৰাই আৰম্ভ কৰিছোঁ দেই। আৰোমাৰ কিট এটা লৈছোঁ, ফেচিয়েল কিট। যিহেতু মই বহুত দিন হ'ল ফেচিয়েল কৰিবই পৰা নাই, ল'ৰাটোৰ পৰা বহুত ব্যস্ত থাকিবলগীয়া হয়, সেইটো কাৰণে ভাবিলোঁ কি আজি নিজকে অকণমান সময় দিওঁ আৰু ফেচিয়েলটো কৰি লওঁ। যিহেতু মই জানোৱেই কলিকতাতে শিকি আহিছিলোঁ বেচিক ক'ৰ্চটো, তাৰ চাৰ্টিফিকেটটো পালোঁ বাৰু। এতিয়া ভাবিলোঁ কি নিজকে অলপমান ফেচিয়েল কৰিলোঁ। নিজকে কৰিবলৈ অলপ টান হয় দেই, বেলেগক কৰিবলৈ সহজ। মানে যিখিনি প্ৰচেছ থাকে সেই প্ৰচেছটো নিজৰ ওপৰত ইউজ কৰিবলৈ অলপমান প্ৰব্লেম হয়। মই এতিয়া ধুনীয়াকৈ বান্ধি লৈছোঁ এইডাল, বেণ্ডডাল বান্ধি লৈছোঁ যাতে চুলিবিলাকে ডিষ্টাৰ্ব নকৰে আৰু ফেচিয়েল কৰোঁতে। তেন্তে ভিডিঅ'টো চাই থাকক ন, চাই থাকিলে গম পাব। এই 5টা প্ৰডাক্ট আছে। প্ৰথমে আছে ক্লিনজিং, তাৰপিছত আছে স্ক্ৰাব, তাৰপিছত আছে মাছাজ ক্ৰীম, এনেকৈ গোটেইকেইটা আছে আৰু জেল এটা আছে, তাৰপিছত একে লাষ্টত আছে আপোনাৰ পেকটো। তেন্তে চাই যাওক ন, ভিডিঅ'টো চাই থাকিলে ভালকৈ গম পাবই। এতিয়া মই ক্লিনজিং কৰিব ওলাইছোঁ দেই। প্ৰথমতে মুখখন ধুনীয়াকৈ চাফা কৰি লৈছোঁ। এইকেইখন আহি ফেচিয়েল কিটতে আহে ধুনীয়াকৈ, মই এক্সট্ৰাকৈ কিনি আনিছোঁ বাৰু। এইখন ধুনীয়াকৈ পানীত ভিজাই চাফা কৰি লৈছোঁ ধুনীয়াকৈ। এতিয়া প্ৰথমে লৈছোঁ ক্লিনজিং ক্ৰীমটো, সেইটো এতিয়া ধুনীয়াকৈ সানি লৈ পেলাই অকণমান মাছাজ কৰিম। যিহেতু ক্ৰীমটো শুকান হৈ যায় ন, সেইটো কাৰণে অকণমান হাতত পানী লৈ ধুনীয়াকৈ মাছাজ কৰিম। তেন্তে চাই থাকক ন, ভিডিঅ'টো চাই থাকিলে ভালদৰে গম পাব। দেখিছেনে ধুনীয়াকৈ মই এতিয়া চাফা কৰি লৈছোঁ মুখখন। ইয়াত অকণমান পানী ইউজ কৰি মুখখন ধুনীয়াকৈ চাফা কৰি ল'ম। ক্লিনজিং ক্ৰীমটো একে ধুনীয়াকৈ যদি মুখত কিবা লেতেৰা চেতেৰা আছে গোটেইখিনি উলিয়াই দিয়ে দেই। পানী দি পেলাই এতিয়া ধুনীয়াকৈ মাছাজ কৰি আছোঁ। ভিতৰত কিবা স্কিনৰ ভিতৰত সোমাই থকা গোটেইখিনি লেতেৰা যাতে ওলাই যাওক। তাৰপিছত মই ধুনীয়াকৈ চাফা কৰি মুচি ল'ম। চাওকচোন, প্ৰচেছটো চাই থাকিলে ভালদৰে গম পাব। আপোনালোকেও ঘৰতে কৰিব পাৰিব। ইয়াতে গোটেইখিনি প্ৰচেছ আছে দেই। কিন্তু মাছাজ কৰোঁতে নিজকে মাছাজ কৰিবলৈ অকণমান প্ৰব্লেম হয় বাৰু। তেওঁ চাওক, মই যিমান পাৰোঁ সিমানখিনি চেষ্টা কৰিছোঁ নিজক কৰিবলৈ। আৰু এটা কথা দেই, ফেচিয়েল যদি নিজে কৰিব নাজানে তেন্তে নিজৰ স্কিনত কেতিয়াও নিজে কৰি নল'ব। কাৰণ স্কিনটো বহুত লুজ হৈ যায়গৈ কৰিব নাজানিলে। প্ৰচেছবিলাক ভুল হ'লে স্কিন লুজ হৈ যাব। আমাক মেমে শিকোৱাৰ দৰে মই আপোনাক কথাখিনি কৈছোঁ আপোনালোকক। কাৰণ যদি আমি ভুল মাছাজ এটা কৰোঁ ন, স্কিনটো তললৈ নামি আহে আৰু কম বয়সতে বয়সীয়াল লাগে। সেইটো কাৰণে মাছাজ কৰোঁতে সদায় সাৱধান হ'ব লাগে আৰু স্কিনটো ওপৰলৈ টানিব লাগে যাতে লুজ নহয় স্কিনটো। এতিয়া দেখিছেনে ধুনীয়াকৈ চাফা কৰি লৈছোঁ। মই যিমানখিনি জানো সেই জানাখিনিৰ ওপৰতহে কথাখিনি কৈছোঁ দেই। বেছি জানাও নহয়, যিমানকণ জানো সেইকণ আপোনালোকৰ আগত দেখাইছোঁ। এতিয়া ধুনীয়াকৈ স্ক্ৰাব লৈছোঁ। মোৰ যিহেতু স্কিনটোত স্ক্ৰাবৰ পৰিমাণ মই অকণমান বেছিকৈ লৈছোঁ, বহুত দিন কৰা নাই যিহেতু। সেইটো কাৰণে স্ক্ৰাবৰ পৰিমাণটো অলপমান বেছিকৈ লৈ পেলাই ধুনীয়াকৈ এতিয়া মই ঘঁহিম আৰু মুখত। এতিয়া চাবচোন ধুনীয়াকৈ একদম পানী অকণ ইউজ কৰি, যিহেতু ক্ৰীমটো শুকাই যাবগৈ ন, সেই পানী অলপ ইউজ কৰি পেলাই ধুনীয়াকৈ মুখত এতিয়া সানি আছোঁ। চাই থাকক, চাই থাকিলে ভালদৰে বুজি পাব। প্ৰচেছবিলাক এনেকৈয়ে ফ'ল' কৰিব। মই বহুত দিন কৰা নাই কাৰণে স্ক্ৰাবৰ পৰিমাণটো বেছিকৈ লৈছোঁ আৰু অলপ ভালদৰে ঘঁহিছোঁ। কাৰোবাৰ যদি আপোনালোকৰ যদি চেঞ্চিটিভ স্কিন হয় তেন্তে ইমান জোৰত স্ক্ৰাবটো নামাৰিব। ৰেচেছ হোৱাৰ সম্ভাৱনা বেছি থাকে স্ক্ৰাবটো বেছি পৰিমাণে মাৰিলে। চাওকচোন, মই ধুনীয়াকৈ এতিয়া স্ক্ৰাবটো মাৰি লৈছোঁ। মই বহুত দিন কৰাই নাই, প্ৰায় 9 মাহ মানেই হ'ল নেকি। পিতাই জন্ম নোহোৱাৰ পৰা মই এইবিলাক বস্তু একো ইউজেই কৰা নাছিলোঁ। জন্ম হোৱাৰ পিছতহে মই এইবিলাক বস্তু ইউজ কৰিছোঁ। যিহেতু স্কিনটো বহুত চেঞ্চিটিভ হৈ থাকে ন, এইবিলাক কেমিকেল বস্তু সানিলে ক'ৰবাত পিম্পলছ হ'ব বুলিয়ে মই একো বস্তু ইউজ কৰা নাছিলোঁ। এতিয়া পিতাই জন্ম হোৱাৰ পিছতহে মই ফেচিয়েল কৰিছোঁ দেই। এতিয়া ধুনীয়াকৈ মই স্ক্ৰাবখিনি মাৰি আছোঁ। চাওকচোন, ধুনীয়াকৈ পানী আৰু অলপমান লৈ লৈছোঁ আৰু অলপমান লৈ পেলাই ধুনীয়াকৈ স্ক্ৰাবটো মাৰি পেলাই এতিয়া ধুনীয়াকৈ চাফ চিকুণ কৰি ল'ম। স্ক্ৰাবৰ দ্বাৰাই কিন্তু গোটেই যিমান লেতেৰা আছে সেই লেতেৰাখিনি ওলাই যায় দেই স্কিনত। চেঞ্চিটিভ স্কিন হ'লে বেলেগ কথা বাৰু, স্ক্ৰাবটো এভইডেই কৰিব লাগে চেঞ্চিটিভ স্কিন হ'লে। নহ'লে গোটেই ৰঙা হৈ থাকিব আৰু পিম্পলছ হোৱা স্কিনতো গোটেই গুটিবিলাক বেছিকৈ ফুলি আহে। এতিয়া মই ধুনীয়াকৈ চাফা কৰি লৈছোঁ, দেখিছেনে? ধুনীয়াকৈ চাফ চিকুণ কৰি চাফা কৰি গৈ থাকোঁতে প্ৰত্যেকটো বাৰতে আপোনালোকে মন কৰিব যে স্কিনটো অলপ হ'লেও ভাল হৈছে আৰু প্ৰথমতকৈ অলপ হ'লেও ভাল হৈ যায়, চাফা হৈ যায়। দেখিছেনে প্ৰথমতকৈ কিমানখিনি চাফা হৈ গ'লগৈ। এতিয়া আৰু বহুতকেইটা ষ্টেপ আছে বাৰু। এইটো 5টা ষ্টেপ আছিলে, 6টা ষ্টেপে থাকে। এটা চিৰাম থাকে, সেই চিৰামটো মোৰ হেৰাই থাকিলে বাৰু, এই চিৰামটো ইউজ নকৰোঁ, বেলেগ চিৰাম ইউজ কৰিম মই। তেন্তে চাই থাকক ন ভিডিঅ'টো। ইয়াতে এতিয়া মই স্ক্ৰাবটো ইউজ কৰিলোঁ। স্ক্ৰাব ইউজ কৰাৰ পিছত এতিয়া মই মাছাজ ক্ৰীমটো লৈছোঁ। মাছাজ ক্ৰীমটো লৈ পেলাই এতিয়া ধুনীয়াকৈ মাছাজ কৰিম। চাই যাওকচোন,
মাছাজ ক্ৰীমটোত কিন্তু পানী ইউজ কৰিব নালাগে। মাছাজ ক্ৰীমটো নিজেই তেলেতীয়া হৈ যায়গৈ, ধুনীয়াকৈ মাছাজ কৰোঁতে মানে নিজেই ক্ৰীমটোৰ পৰা তেল এটা ওলাই যায়গৈ, সেনেকৈ মাছাজ কৰিব লাগে। আৰু মাছাজ কৰোঁতে অলপমান প্ৰব্লেম হয় দেই নিজৰ তাত মাছাজ কৰিবলৈ। বেলেগৰ তাত কৰিবলৈ ইজি হয়, কিন্তু নিজৰ তাত অকণমান টান লাগে, মানে প্ৰচেছবিলাক ভালকৈ ফ'ল' কৰিব পৰা নাযায়। চাওকচোন মই ধুনীয়াকৈ তেওঁ চেষ্টা কৰিছোঁ নিজৰ ওপৰত মাছাজ কৰিবলৈ। মই নিজে ফেচিয়েল এইবাৰহে কৰিছোঁ দেই, এনেই নিজে ফেচিয়েল নকৰোঁ। তেওঁ এবাৰ যিহেতু এতিয়া ল'ৰাটো লৈ পেলাই মই য'তে ত'তে যাবও নোৱাৰোঁ ন, ঘৰতে ভাবিলোঁ কি এনেকৈ কিটকেইটা আছেই আৰু ফেচিয়েল কিটকেইটা থাকোঁতে মই ঘৰতে বোলো এনেকৈ ফেচিয়েল কৰি লওঁ নিজকে। কিন্তু আমাৰ মামীহঁতক বা আমাৰ মাহঁতক ময়ে কৰি দিওঁ, নিজকে কৰা নাছিলোঁ। আজি নিজেই কৰিছোঁ দেই নিজকে। সেয়া অলপ মাছাজ লৈছোঁ, দেখিছেনে মাছাজকেইটা? গোটেইকেইটা মাছাজ ফ'ল' কৰিব পৰা নাই নিজৰ ওপৰত, কিন্তু যিমানখিনি পাৰোঁ সিমানখিনি কৰিছোঁ। আৰু দেখিছেনে মই স্কিনটো প্ৰায় ওপৰলৈ টানিছোঁ, তললৈ টানা নাই। ওপৰলৈ টানিব লাগে, তললৈ টানিলে মানে স্কিনটো লুজ হৈ যোৱাৰ সম্ভাৱনা বহুত বেছি থাকে। চাওকচোন মই ধুনীয়াকৈ স্কিনটো ওপৰলৈ টানিছোঁ, যিমান পাৰিছোঁ ওপৰলৈ টানিছোঁ। চাওকচোন দেখিছেনে? আপোনালোকে এনেকৈয়ে ফ'ল' কৰিব। এতিয়া ধুনীয়াকৈ মই মাছাজ কৰি হৈ গ'লগৈ। মাছাজ কৰাৰ পিছত এতিয়া মই জেল ক্ৰীমটো, স্লেপ থেৰাপি বুলি এটা নাম শুনিছেনে? যেতিয়া জেলটো সানো তেতিয়া স্লেপ থেৰাপিটো দিয়া যায়। আৰু চবতে ফেচিয়েলৰ প্ৰচেছবিলাক বেলেগ বেলেগ ধৰণৰ হয়। মই যেতিয়া কলিকতাত শিকিছিলোঁ তাততো মেমে মোক এনেকৈয়ে শিকাইছিলে। এতিয়া চাবচোন স্লেপ থেৰাপি বুলি এটা থাকে, সেইটো মানে লাহে লাহেকৈ গালত মানে মাৰি ল'ব লাগে আৰু ঠাচকৈ। চাওকচোন চৰ মৰা নিচিনা মাৰিব লাগিব, কিন্তু লাহে লাহে দেই। চাওকচোন এইটো স্লেপ থেৰাপি বুলি কয়। ধুনীয়াকৈ গোটেই স্কিনটোত এনেকৈ মাৰিব লাগিব, আৰু মই মাৰা ধৰণে ধুনীয়াকৈ মাৰি হোৱাৰ পিছত আকৌ এটা বস্তুৱে থাকিব লাষ্টত, পেকটো থাকিব। পেকটো সানি পেলাই 15 মিনিট থাকিব লাগিব, তাৰপিছত ধুই দিলে ধুনীয়াকৈ ফেচিয়েলটো কমপ্লিট হৈ যায়। আপোনালোকেও কৰিব বুলি আশা ৰাখিলোঁ দেই। এতিয়া মই ধুনীয়াকৈ এইটো স্লেপ থেৰাপিটো কমপ্লিট কৰি পেলাই ধুনীয়াকৈ পেকটো সানিম, আৰু পেকটো সানাৰ পিছত মোৰ ফেচিয়েলটো কমপ্লিট হৈ যাব। পেকটো সানি পেলাই 15 মিনিট ৰাখিম, তাৰপিছত মুখখন ধুই দিম। আৰু এতিয়াতো স্কিনৰ টোনটো দেখিছেই কিমানখিনি ব্ৰাইট হৈ গৈছেগৈ আগতে কিমান মুখখন বেয়া হৈ আছিলে, এতিয়া কিমান চাফা হৈ গৈছে দেখিছেই। মই যিমানখিনি শিকিছোঁ তাৰ ওপৰতহে ভিডিঅ'টো বনাইছোঁ দেই। ইয়াতে শিকিবলগীয়া আৰু বহুতো আছে, ইয়াতে ভুলো হ'ব পাৰে। যদি ভুল হৈছে মোক ক্ষমা কৰি দিব। আৰু ভিডিঅ'টো যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়া এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আহি থাকিব ন। আজিলৈ এৰিছোঁ, আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ লগত।